পৰস্পৰি অসমীয়া গ্ৰাম্য সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱা এক পৰম্পৰা হ'ল গোপাল প্ৰথা। আজিৰ পৰা প্ৰায় ২০-২৫ বছৰৰ আগলৈকে অসমৰ প্ৰায় প্ৰতিখন গাঁৱতেই বিৰাজমান আছিল এই প্ৰথা। প্ৰতিখন গাঁৱৰ প্ৰত্যেকজন ব্যক্তিৰ ঘৰৰ সমূহ গৰু গাই সমূহীয়াভাৱে চৰাবলৈ লৈ যোৱা হৈছিল। প্ৰতিদিনাই পালপাতি গাঁওখনৰ দুখন ঘৰৰ দুজনকৈ ব্যক্তিয়ে চৰাবলৈ লৈ যায় গৰুসমূহ। নৈপাৰত বা পথাৰত গাঁৱৰ পৰা লৈ যোৱা গৰুসমূহ এৰি গৰখীয়াই গছৰ তলত বহি আপোন মনে জিৰণি লয়। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে অসমীয়া গ্ৰাম্য সমাজৰ পৰা এই পৰম্পৰা নাইকিয়া হৈ গ'ল। গাঁৱত গৰু গাই পোহা মানুহৰ সংখ্যাও কমি গ'ল। যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই যাবলৈ ধৰা অসমীয়া গ্ৰাম্য সমাজৰ এই পৰম্পৰা কিন্তু এতিয়াও ধৰি ৰাখিছে জামুগুৰিহাটৰ মৰণাকুৰি, ঘাঁহি গাঁও, ঘিলাধৰীয়া গাঁৱৰ ৰাইজে। ককা দেউতাৰ দিনৰ শ শ বছৰীয়া এই পৰম্পৰা এতিয়াও অক্ষুণ্ণ ৰাখিছে জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ ৩খন গাঁৱৰ ৰাইজে। গাঁওখনৰ ৰাইজে সমূহীয়াভাৱে এতিয়াও চৰাবলৈ নিয়ে গৰু। গাঁওখনৰ শ শ গৰু পালপাতি চৰাবলৈ লৈ যায় প্ৰত্যেক দিনাই। জীয়াভৰলী নদীৰ পাৰৰ চাপৰিলৈ ৰাতিপুৱাই উলিয়াই নিয়া গৰুসমূহ গধূলি হোৱাৰ আগে আগে গৰখীয়াই লৈ আহে গাঁওখনলৈ। পালপাতি গৰু চৰাবলৈ গৈ নদীৰ পাৰত বাঁহীত সুমধুৰ গীত জোৰে গৰখীয়াই। ভৰলীৰ পাৰৰ কহুৱা বনৰ মাজত গৰু চৰাবলৈ গৈ গৰু চাই থকাৰ মাজতে লগত লৈ যোৱা বাঁহীটোত গীতৰ আপোন মনে সুৰ দিয়ে গৰখীয়াই। কহুৱা বনৰ মাজৰ পৰা ৰিণি ৰিণি ভাহি অহা বাঁহীৰ সুৰে নিকটৱৰ্তী গাঁৱৰ ৰাইজক এক সুকীয়া মাদকতা দিবলৈও সক্ষম হয়। কৃষক সমাজত কৃষি অৰ্থনীতিৰ এক বুনিয়াদ আমাৰ গৰু, আৰু সেই গৰুৰ লগতে এটা জড়িত হৈ আছে এটা বিষয় যে সাম্প্ৰতিক যি যান্ত্ৰিকতাৰ ধামখুমীয়াত এতিয়াও আমাৰ চহা কৃষক ৰাইজৰ যি সম্বল, সেই গৰু ইতিমধ্যে প্ৰায় আমাৰ কৃষক ৰাইজৰ মাজৰ পৰা হেৰাই যাবলৈ উপক্ৰম ঘটিছে, আৰু ইয়াৰ ঠাই লৈছে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি যন্ত্ৰসমূহে। তাৰ মাজতো অতি আনন্দ আৰু সুখৰ বিষয় যে আমাৰ এই ভৰলীপুৰীয়া কন্যকা বহুমুখী পামৰ গাতে লাগি থকা এই গাঁওসমূহ মৰণাকুৰি, ঘিলাধৰীয়া, ঘাঁহি, এই গাঁওসমূহত এতিয়াও জাক জাক গৰু আমি দেখিবলৈ পাওঁ। আৰু এই অঞ্চলৰ কৃষক ৰাইজৰ জীৱিকাৰ একমাত্ৰ সম্বল এই গৰু অৰ্থাৎ গোধনসমূহেই তেওঁলোকৰ জীৱিকাৰ এক মূল্যৱান সম্পদ হিচাপে পৰিগণিত হৈ আছে। আৰু অসমৰ সমাজ জীৱনৰ লগত গৰু আৰু গৰখীয়া এক অভিন্ন অংগ, যাক লৈ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা ডাঙৰীয়াই ৰচনা কৰিছিলে গৰখীয়া ও গৰখীয়া কি সুৰ বজালি দুপৰীয়া। সেই গৰু আৰু গৰখীয়া এই অঞ্চলতে আমি এতিয়া দেখিবলৈ পাইছোঁ। আমাৰ সমাজ জীৱনৰ পৰা হেৰাই যাবলগীয়া এক বিশেষ জীৱন যে গৰখীয়া আৰু গৰুপাল আজি এই মৰণাকুৰি অঞ্চলতে আমি দেখিবলৈ পাওঁ। আধুনিকতাৰ বতাহে চুই যোৱাৰ সময়তো অসমীয়া সমাজৰ এই নিভাঁজ পৰম্পৰা জামুগুৰিহাটৰ ৩খন গাঁৱে ধৰি ৰখাটো সঁচাই এক নান্দনিকতাপূৰ্ণ। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, নতুন সংবাদ।